কালি সন্ধিয়া খবৰ পালোঁ বিটু আৰু মুনু বোলে ঘৰলৈ আহিছে। এতিয়া বাকী তিনিজনী ভনী এনজয় কৰিব আৰু মই ইয়াত কি অকলে থাকিম নেকি? গতিকে ময়ো বেগটো পেকিং কৰি দুযোৰমান কাপোৰ ভৰাই লৈ আজি ঘৰলৈ বুলি ওলাইছোঁ ৰাতিপুৱা 6মান বজাতে। এতিয়া বাছত বহোঁতে 7টামান বাজিল বাৰু। আৰু এয়া মই পল্টন বজাৰ ষ্টেচন আহি পালোঁ। ৰাতিপুৱা 7:55ত এখন ট্ৰেইন আছে পেচেঞ্জাৰ ট্ৰেইন, সেইখনতে আহি মই ইয়াত টিহু পালোঁ। টিকুৱে মোক আনিবলৈ গৈছিল ষ্টেচনলৈকে আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ। क्यों नुथाऊं गुनुआ चलो আমি চিধাই ঘৰতো পোৱা নাই এইকে পুৰাই আনো এতিয়া যাই থাক চিধাই হ'ব এই তাতে ৰখাই দিবি আৰু লাষ্ট চাইতে ঘৰ আমি ঘৰ আহি পালোঁ। এয়া চাওক এনেকৈ ওলমাই আনিছোঁ। হাই দি দিয়া হাইজনী হাই দি দিয়া ফোনটোত হাই আৰু ৰাম গৰম কিবাকৈ ঘৰটো পালোঁ। কি वेलकम नहीं करोगे हमारा जो आ रहे हो তো মই ঘৰ আহি পাই ধুনীয়াকৈ গাটো ধুই ল'লোঁ, চুলিকেইডালো ধুলোঁ, নহ'লে বহুত বেছি অশান্তি লাগে। আৰু এতিয়া চাহ খাওঁ। মায়ে ধুনীয়াকৈ লুচি আলু ভাজি বনাইছে আৰু কণীও আছে, তো এতিয়া চাহ খাওঁ। আলু ভাজি, পুৰি, কালাকন্দ আৰু মাংসৰ আঞ্জাও আছে বোলে। এতিয়া চাহ খাওঁ গোটেইকেইটাই। এইফালে কণীও হৈ যাব আৰু বৰ্তমান আছোঁ মাহঁতৰ ঘৰত। আমাৰ ঘৰত ঠাণ্ডা ৰুম বুলিবলৈ এইটো আছে আমি পঢ়া ৰুমটো। তাইক ৰাখিব দিছিলে মাকে আৰু তাই চাওক এইটো নাই কি নাজনো কিবা লৈ ধৰিছে তাই। মাম্মা যায় কৈ দাউত তাৰ পৰা সেইটো বৰ ঠাণ্ডা বতাহ দি আছে। নালগে জাকাই দাঙি দি 3 2 1 আজি ভাতকেইটা খাই মই বিৰাট সুখ পাইছোঁ। সোৱাদ পাইছোঁ কাৰণে বঢ়িয়াকৈ পাইছোঁ।
আইজনী তোতকে ডাঙৰ হ'ব আইজনী কথা নুশুনে আমাৰ আপি এতিয়া নিমখ জলকীয়া সানি কেঁচা কঁঠাল খাবলৈ লৈছোঁ বৰ্তমান আমি বজাৰত যাম চাৰিওজনী এয়া ঠগমুটি আমাৰ এইটো মেকআপ মাৰি আছে এয়া চাওক হাই কৈ দিয়া এজনী হাই বুলি ক কি লাগবা এইটো পেন পিন্ধে ডাইপাৰ আছে এইটো ঘৰতে বোলে লৈ আহ আৰু যা সেইটো এইটো চা তাক পিন্ধি দিছোন হাই না পৰি সাইজ নীলা খাই আজি বিস্তা আহে মই এডাল নেকি মোৰ জনে এডাল নেকি Bye bye dia. I take bye bye dia. Yeah, I take bye bye dia. এইয়া আমি বজাৰ আহি পালোঁ মই ভিডিঅ'টো মিউট কৰি দিছোঁ কাৰণ বেকগ্ৰাউণ্ডত জুবিনদাৰ গান চলি আছিলে গানটো শুনাব মন যায় কিন্তু কি কৰিব কপিৰাইট লাগি যাব যে সেইবাবে মই মিউট কৰিব লগা হ'ল ভিডিঅ'টো এতিয়া আহিছোঁ আমি আইচক্ৰীম খাবলৈ চাৰিওজনীয়ে আইচক্ৰীম খাম তাইক নিদিওঁ তাইক অকণমান আমাৰ ভাগৰেই দি দিম ফিনিছ লাষ্টত মনত পৰিছে আমাৰ এয়া আমি চাৰিওফানে টাউনলৈ বুলি অলপমান ওলাই আহিছোঁ আৰু আহিয়ে আমি প্ৰথমতে আইচক্ৰীম খালোঁ তাৰপাছত কাষতে থকা দোকানখনৰ পৰা চেণ্ডেল এযোৰ কিনি ল'লে বিটুৱে আৰু তাৰপাছত এয়া দেখিছেনে সেইখন পাৰ্লাৰ তাতেই তাই থ্ৰেডিঙো কৰিলে আৰু ঘৰলৈ যাওঁতে আমি অকণমান মাংস লৈ যাম আৰু ৰাতি টকৰি পাৰ্টি কৰিম তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ইয়াৰে ছেকেণ্ড পাৰ্ট আহি আছে তো ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব আজিলৈ এৰিলোঁ দেই বাই